आम आदमी पार्टी बृहৎ गणযোগদান কার্যসূচী রূপায়ণ। আম আদমি পার্টির রাষ্ট্রীয় আহ্বায়ক তথা দিল্লির মুখ্যমন্ত্রী অরবিন্দ কেজরিওয়ালের কামকাজের প্রতি মোহিত হয়ে বরপেটা জেলার ডাবালেপাড়া গাঁও পঞ্চায়েতের অন্তর্গত কদমকুড়ি চকত মর্তুজালির উদ্যোগত প্রাক্তন সৈনিক ফজলুর রহমানের সভাপতিত্বত বৃহৎ গণযোগদান কার্যসূচী আৰু ডাবালেপাড়া গাঁও পঞ্চায়েতের উন্নতির হকে আলাপ আলোচনা সভা অনুষ্ঠিত হয়। উক্ত সভাত আপ অসমৰ ৰাজ্যিক প্ৰতিনিধি মহিউদ্দিন ছিদ্দিক আৰু আপ অসম ৰাজ্যিক যুটীয়া সাংগঠনিক সম্পাদক হজৰত আলী আহমেদৰ লগতে আপৰ স্থানীয় কাৰ্যকৰ্তাসকলৰ উপস্থিতিত প্ৰায় শতাধিক লোকে আম আদমি পাৰ্টিত যোগদান কৰে। সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনতো অৰবিন্দ কেজৰিৱাল মহোদয়ৰ নেতৃত্বৰ যি আম আদমি পাৰ্টি, এই আম আদমি পাৰ্টিৰ ব্যাপক জনপ্ৰিয়তা দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ দেশৰ জনসাধাৰণে এই মুহূৰ্তত এটা ব্যতিক্ৰমী ৰাজনীতি, মূল্যবোধৰ ৰাজনীতি আৰু দুৰ্নীতিমুক্ত ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈছে আৰু এই পৰিপ্ৰেক্ষিতত আমাৰ ৰাজ্যখনতো যথেষ্ট যোগদান কাৰ্যসূচী ইমূৰৰ পৰা সিমূৰলৈ অনুষ্ঠিত হৈ আছে। আমাৰ জিলাখনতো আজি বৰপেটা সমষ্টিৰ ডাবালিয়াপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত কদমগুৰি গাঁৱত যোগদান সভা এখনৰ আয়োজন কৰা হৈছে আৰু সেই সভাত আজি আমি সকলো উপস্থিত হৈছোঁ। ইয়াত বিভিন্ন দলৰ পৰা আহি আম আদমি পাৰ্টিত যোগদান কৰা ভালে সংখ্যক ব্যক্তি উপস্থিত আছে আৰু তেওঁসকলৰ যোগদানৰ কাৰণে আজিৰ এই সভাখন ইয়াত অনুষ্ঠিত হৈছে। এই জনপ্ৰিয়তা বহু বেছি পৰিমাণে আমি লক্ষ্য কৰি আছোঁ আৰু খুব কম দিনৰ ভিতৰতেই আমাৰ ৰাজ্যখনত আম আদমি পাৰ্টি এটা শক্তিশালী পাৰ্টিত পৰিণত হ'ব, এই বিশ্বাস ইতিমধ্যে আমাৰ হৈছে। হয়, আপোনালোকে জানে যে আম আদমি পাৰ্টি আমি জনসাধাৰণৰ যিসমূহ উমৈহতীয়া সমস্যা, শিক্ষা, স্বাস্থ্য, কৰ্মসংস্থাপন, দুৰ্নীতি, উন্নয়ন ইত্যাদিৰ বিষয়ৰ ওপৰত আমাৰ ৰাজনীতি মূলত আমি সকলোবিলাক জনগোষ্ঠীৰ সমভাৱে উন্নয়নত বিশ্বাসী, কিন্তু এই ক্ষেত্ৰত দেখা গৈছে যে ৰাজ্যখনৰ জনসাধাৰণক বিভিন্ন বিষয়ত বিভিন্ন কথাত বিভাজিত কৰি ৰাজনৈতিক দলসমূহে যি এটা বাতাবৰণ তৈয়াৰ কৰিব বিচাৰি আছে, আমি সেই ধৰণৰ ৰাজনীতিত বিশ্বাসী নহয়। আমি সকলো মানুহৰ সমান উন্নয়ন আৰু সকলো মানুহে শিক্ষা, স্বাস্থ্য ইত্যাদিৰ ক্ষেত্ৰত সুযোগ লাভ কৰিব লাগে আৰু এই সমূহ বিষয়ৰ ওপৰতে আমাৰ মূলত ৰাজনীতি হয়। আমি ইয়াৰ ব্যতিৰেকে অন্য যিবোৰ বিভাজন সৃষ্টিকাৰী যিবোৰ বিষয়, এই বিষয়বোৰৰ ওপৰত আমি আম আদমি পাৰ্টিয়ে বৰ এটা বিশেষ গুৰুত্ব প্ৰদান নকৰোঁ। হয়, মই প্ৰথমে আপোনালোকক অৰ্থাৎ DJK এক্সপ্ৰেছক ধন্যবাদ জনাইছোঁ। আপোনালোকে ইতিমধ্যে লক্ষ্য কৰিছেই কিজানি বিভিন্ন মিটিঙত উপস্থিত থাকি কংগ্ৰেছ আৰু UDF প্ৰতি মানুহৰ মোহ ভংগ হৈছে। কংগ্ৰেছ, UDF, BJP এৰি আমাৰ আম আদমি পাৰ্টিত যি ধৰণে মানুহবিলাকে উৎসুকতাৰে যোগদান কৰি আহি আছে, প্ৰত্যেকটো মিটিঙত আমি এনেকুৱা চকত যিবিলাক মিটিং কৰি আছোঁ 200-300 মানুহ আমাৰ লগত ডেইলি সাঙুৰ খাই আছে। তেওঁলোকে যিখিনি উৎসাহ প্ৰদান কৰি আছে তাৰ পৰা আমি আপোনালোকক ডাঠিকৈ ক'ব পাৰোঁ যে অনাগত দিনত আমি যিটো সিদ্ধান্ত লৈছোঁ, গাঁও পঞ্চায়তৰ ইলেকশ্যন খেলা হ'ব, আম আদমি পাৰ্টিয়ে প্ৰত্যেকটো গাঁও পঞ্চায়তত প্ৰাৰ্থী দিব। তাৰো পিছত যিটো MPৰ ইলেকশ্যন হ'ব, লোকসভাৰ ইলেকশ্যন হ'ব, তাতো আমি আম আদমি পাৰ্টিৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিম আৰু তাৰ পিছতে 2026 চনত বিধানসভাত আমি সংখ্যাগৰিষ্ঠতা লাভ কৰিম বুলি আমি এতিয়া দৃঢ় বিশ্বাসী, কাৰণ প্ৰত্যেকটো গাঁও পঞ্চায়তত আমি যথেষ্ট আশা কৰাতকৈ বেছি উৎসাহ, উদ্দীপনা লক্ষ্য কৰি আছোঁ।